কেনেকুৱা বস্তু প্ৰভুৰ মায়া ইয়াতে যিমান দোকান ওলাইছে মানে দুৰ্গা পূজাটো ইমান ওলায়। তো গাইছ আমিতো কিবাকে অলপ বাবাৰ মন্দিৰ এনেকৈ বনাই দিলোঁ আৰু শিৱলিংগ এটা সৰু চাই নিজে হাতেদি বনালোঁ। हर हर महादेव सब प्रभुर भक्त আছে উপস্থিত সকলে শিৱলিংগ বনোৱাত মানে ব্যস্ত আৰু আমিও এটা যিকোনো এটা বনাইছোঁ মাটিৰে বনাইছোঁ তাত এটা শিল দিছোঁ আৰু এনেকুৱা আৰু ইয়াৰ ৰাতিৰ যিটো দৃশ্য ৰাতিৰ দৃশ্যটো চাওঁ আৰু যাই আছোঁ সব ব্যস্ত নিজা নিজা কামত চবেই ব্যস্ত। আমার পুরো একদম লাল হয়েছে কালার কালার আমার আমার লাইফ হয়ে গেছে কিনা গেলে এটা হিরো আছে এটা সৰু হিরো আছে এটা চশমা চশমা লগাইছে ৰাতি জলদি আছে অলপ দাদা তামাম 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 বহুত সুন্দৰ আছে দাদা ক'ব কিমান সময় লাগছে দাদা আধা ঘণ্টা অলপ বেছি লাগছে তাতে আহি কেনেকুৱা অনুভৱ কেনেকুৱা অনুভৱ হৈ আছে আপুনি ক'ৰ পৰা আহিছে বৰপেটাৰ মৰিয়াগাঁৱৰ পৰা আচ্ছা আচ্ছা বৰপেটাৰ পৰা ইয়াতে আহিছে তাতে অলপ মানুহ কমা নেকি ভাল লাগিছে বহুত ভাল লাগিছে এয়া দাদা ভাইটি সকলোখিনিয়ে লগ লাগি ধৰ ইমান এটা সুন্দৰ এটা মন্দিৰ বনাইছে মানে কি কওঁ আৰু ইয়াতে সুন্দৰকৈ ধূপ আগৰবতী গোটেইখিনি লগাইছে চাকি বন্তি বাবা কালাৰিং কৰি দিছে বাবাই একদম ৰাতিৰ পৰিৱেশ ৰাতি 12 বাজিলে আৰু বেছি সময় নাই বহুত বেছি আৰু 5 মিনিট এতিয়া আপোনালোকক দেখাই আছোঁ যিখিনি মানুহে তাৰমানে ইয়াতে নদীত আমাৰ বেকীত ইয়াতে স্নান কৰি আছে গোটেইখিনি দেখাই আছোঁ আপোনালোকক এই দেখিবলৈ পাইছোঁ ইয়াতে বাবাক এটা মানে বলৰ মানে ডাঙৰ এটা সকাহ আগবঢ়াইছে বাবা এতিয়া পূজা পাঠ আৰম্ভ হোৱা নাই বাবাৰ যিটো শিৱলিংগ ইয়াতে লাইটিং কৰি দিছে খৰি ঘৰ পৰা আহিছে বৰপেটাৰত খাগৰাবাৰী পৰা আহিছে মানে কি তাতে সুবিধাটো ইমান নাই হা বেছি সুবিধা নাই ইয়াতে সুবিধাটো ভাল লাগছে ন ইয়াতে শিৱলিংগটো লাইটিঙৰ এইটোহে এটা শিৱলিংগ খাটানাক ভাল লাগিছে এইটো এটা মাইনা আছে ভাই এইটো বনাইছে চাওক ইমান ভালকৈ
বহুত মানুহ আহে বাৰটা বাজিলতো বহুত মানুহ 3 নম্বৰ দিন চাব পাৰে একদম মানে বনাইছে সুন্দৰকৈ আপোনালোকে চাব পাৰে এইটো ডাঙৰ এটা একদম চিলা এইটো মানে কি ডাঙৰ এটা ভীম চিলাই উঠাই লৈছে এয়া হ'ল আপোনাৰ মানে ডেকা শক্তি আমি বৰপেটাৰ পৰা আহিছোঁ। বৰপেটাৰ পৰা আহিছা ভাল লাগছে না দেই বহুত ভাল লাগিছে এইটো বমভলেৰ মানে আৰু ধুনীয়া হয় আপুনি কষ্ট কৰক আপোনাৰ ফলটো পাই যাব মিলিয়ন মিলিয়ন ভিউজ হৈ যাব বলা বাবা আশীৰ্বাদ আছে আপোনাৰ সেইকাৰণে আহি পাইছোঁ আমাৰ কথা হ'ল কি একদিন আহিছোঁ মোটামুটি একদিন আহিব বৰষুণ বেছি আজি আহিলোঁ 3 নম্বৰ দিন 2 নম্বৰ ব্লক ঠিক আছে আপোনাৰ ব্লগ আপোনাৰ হৈ যাব আপুনি যিটো আশা কৰি আছে আপোনাৰ মনৰ ঠিক আছে তেনেহ'লে আৰু এতিয়া তাৰমানে ৰাইজৰ শিৱলিংগ দেখালোঁ এতিয়া আমাৰতো গুৰুত্বপূৰ্ণ বৰ্তমান আমাৰ তাৰমানে মা আৰু মোৰ নিজৰ ভনী আৰু বৌ আহিছে লগতে বনাই আছে এতিয়া আমাকতো এতিয়া গুৰুত্ব দিব লাগে মানুহখিনি কিন্তু বহুতে বনালে আমি মানে অলপ